আজি মনটো আমাৰ সঁচাকৈ বহুত ভাল একদম পুৰা ফুল দি সজাই ধূপ আৰু চাকি জ্বলাই এয়া আপোনালোকলৈ আগবঢ়াই দিছোঁ কিয় কাৰণে আপোনালোকে চাগে নিশ্চয় ধৰিব নাই পৰা নহয় জানো এয়া বিশেষকৈ আজি আমাৰ মনটো বহুত ভাল আমাৰ মানে ফেচবুক পেজটো 50,000 ফলোৱাৰ্ছ কমপ্লিট হ'ল আজি সঁচাকৈ বহুত সুখী আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি 50,000 ফলোৱাৰ্ছ গোটাবলৈ সক্ষম হ'লোঁ আৰু লালিখুই তোমাৰ অনুভৱ কেনেকুৱা কৈ দিয়া মোৰ মনটো আজি বহুত ভাল লাগিছে কিয়নো আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আমি ইমানখিনি আগবাঢ়িবলৈ পাৰিছোঁ একদম মানে যেহেতু আনন্দত পুৰা কেক চেক লৈ আহিছোঁ কেক বেছি দামী নহয় এয়া আপোনালোকক দেখাইছোঁ এয়া কেক থুলমূলীয়া মানে শক্তি চাই ভক্তি নহয় জানো পাছলৈ অলপ হেৰি হ'লে মানে অলপ ডাঙৰ এটা আনি পেলাই 1 লাখ যদি ফলোৱাৰ্ছ হয় তেতিয়া একদম ডাঙৰ এটা আনিম দেই এতিয়া আমি দুজনী কেক কাটিম কেনেকৈ কেক কাটি নাজানো আৰু কেনেকৈ কি কৰিব লাগে নাজানো হেপী বাৰ্থডে ক'ত বাৰ্থডে নহয় নেকি হেপী বাৰ্থডে নকয় হেৰি কি বুলি কয় কি ক'ম এতিয়া আমাৰ ফেচবুক বাৰ্থডে নহয় এতিয়া বিশেষকৈ সকলোকে কিবা এটা খুৱাব লাগিছিলে আৰু এতিয়া উপায় নাই আমাৰ লালিকে প্ৰথম খুৱাই দিছোঁ আৰু দেই এবাৰ মোক খুৱাই দিয়া অকণমান মই আকৌ এনেকুৱা মিঠা চিঠা বেয়া খোৱা আকৌ কৈ দিছোঁ মোৰ মনৰ কথা খা বেয়া চেয়া নাপাব কেক একেবাৰে কৈছোঁ নহয় মানে বহুত ফূৰ্তি লাগিছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আজি আমি 50,000 ফলোৱাৰ্ছ গোটাবলৈ সক্ষম হ'লোঁ একদম আপোনালোকৰ কাৰণে হৈছোঁ আৰু আপোনালোকলৈ দিছোঁ আৰু যিহেতু ওচৰত লগ পোৱাই নাই এদিন হ'লেও লগ পাম আপোনালোককো এনেকুৱা এটা ডাঙৰ কেক কাটি খুৱাম দেই আপোনালোকে আমাক বহুত ভাল বেয়া কমেণ্ট কৰে বেয়া কমেণ্ট কৰাখিনিও মানে আশীৰ্বাদ হিচাপে লৈ লৈছোঁ ভাল কমেণ্ট খোৱাখিনিলৈ বহুত বহুত ধন্যবাদ আৰু বিশেষকৈ লালি নোহোৱাহেঁতেনো মোৰ আজি চেনেলটো বা আমাৰ চেনেলটো এতিয়া বৰ্তমান মোৰ হৈছিলে মোৰ পৰা এতিয়া আমাৰ হৈ গ'ল পেজটো মানে 50,000 ফলোৱাৰ্ছ সম্পূৰ্ণ নহ'লহেঁতেন আৰু তোৰ আজি একদম মানে পুৰা দিলছে কৈ দিয়াচোন কেনেকুৱা অনুভৱ আৰু ফলোৱাৰ্ছখিনিলৈ কি বুলি ক'বা কৈ দিয়াচোন তুমি ফলোৱাৰ্ছখিনিলৈ কি বুলি ক'ম সেয়াই মই কৈছোঁ নহয় মনটো মানে বহুত ভাল লাগিছে আজি মাংস পাৰ্টি কৰিব লাগিব দেই লালিখুই ব্ৰইলাৰ মাংস 50 টকা হ'লেও আনি আজি খাব লাগিব দেই বেছিকৈ খাব নোৱাৰো 50 টকাটো খাব পাৰিম ন মই লৈ আহিম 50 টকা আজি পাৰ্টি হ'ব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ আগবাঢ়ি যাওঁ আৰু আমিনো কিনো মানে উলহ মালহে আমি মানে পাৰ্টি কৰিব নোৱাৰোঁ যিহেতু আৰু কেকৰ নামত 5 টকীয়া হ'লেও কেকেই নহয় জানো আমি মানে ডাঙৰকৈ 50K বুলি একদম ক্ৰীম চিম দি আমি 50K একদম কেক বনাব বা আমি কেক আনিবলৈ নোৱাৰিছোঁ অকণমানি হ'লেও এটা কেক আনিছোঁ মানে যেনেকৈ মানে কেকৰ নামত হ'লে হয় নাই বাৰু আৰু একদম পূৰা ভগৱানৰ নামতো পূৰা উৎসৰ্গা কৰিছে চাকি বন্তি আৰু ভগৱানেও যাতে আমাক লাগ দিয়ক এনেকৈ আমি এটা দুটাকৈ ফলোৱাৰ যাতে সদায় বাঢ়ি যায় আৰু আমাৰ যি সপোন সেই সপোনবোৰ যাতে পূৰণ হয় তাকে ভাবিছোঁ মানে আমি এই ফেচবুক পেজটোৰ জৰিয়তে আমি এটকা দুটকাকৈ পইচা পাম বুলি মানে আশা কৰি যিহেতু আমি কষ্ট কৰি ভিডিঅ'সমূহ প্ৰেৰণ কৰিছোঁ ভাল বেয়া থাকিবই ভালখিনি মানে যিহেতু কমেণ্টছ আমি আঁকোৱালি লৈছোঁ বেয়াখিনিও লৈছোঁ বেয়াখিনিও আমি আশীৰ্বাদ হিচাপে লৈছোঁ আৰু আমিও ভাল কৰিবলৈ আমি বেয়া পোৱা নাই বাৰু ন যদি ভুলো হৈছে শুধৰাই দিব আৰু আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিম আৰু মানে সেইটো কাৰণে কৈছোঁ আৰু 50,000 যিহেতু আমাৰ পৰিয়াল হৈ গ'ল আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম চেনেহৰ অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ সদায় থাকিব আৰু সদায় লাগিব আপোনালোকৰ মৰম চেনেহ আৰু ভাল কমেণ্ট কৰাসকলকো লাগিব বেয়া কমেণ্টছ কৰাসকলো লাগিব কাৰণ বেয়া কমেণ্টছ কৰাসকলৰ পৰা আমি বহুত শিকোঁ বহুত বুজোঁ আৰু বেয়া যদি জীৱনত যদি বেয়া নাথাকে ভাল পথ কেনেকৈ আমি বিচাৰি পাম যদি জীৱনত দুখো নাথাকে সুখৰ মূল্যও কোনো বুজি নাপাব সেইকাৰণে মানে জীৱনত আগবাঢ়ি যাবলৈ হ'লে মানে বেয়া কমেণ্টছবিলাক
লাগিবই তেতিয়াহে আমি ভাল পথত যাব পাৰিম মানে তেতিয়া ভগৱানেও ধৈৰ্য চায় মানে ধৈৰ্য আছেনে নাই বেয়া কমেণ্টছবিলাক পালে আমি ধৈৰ্য ধৰিব পাৰিম নে নোৱাৰিম সেইটো কাৰণে মানে বেয়া কমেণ্টছো প্ৰয়োজন আপোনালোকক সকলোকে বেয়া ভাল কথা নাই সকলো এটা মোৰ পৰিয়াল আমাৰ পৰিয়াল যিহেতু বহুত বহুত ধন্যবাদ আগলৈও এনেকৈ মৰম দি থাকিব আকৌ এবাৰ আপোনালোকৰ শ্ৰীচৰণত অকণমান ঘূৰাই দিছোঁ কাৰণ আপোনালোক নোহোৱা হ'লে আজি আমাৰ পেজটো 50,000 ফলোৱাৰ্ছ আমি কমপ্লিট কৰিব নোৱাৰিলোহেঁতেন আপোনালোকৰ কাৰণে দিছোঁ দেই আপোনালোকে এতিয়া আমাৰ ভগৱান নিচিনাও ধন্যবাদ ধন্যবাদ